লক্ষ্মী পূজাটোহে ভালকৈ পাতিব লাগে আৰু সেয়াই এইবেলিয়া যাতে তুমি চকু মেলি চোৱা আৰু আমাৰ ঘৰত প্ৰৱেশ কৰা দেই মানে টকা পইচা নামত থোটা কৰি এটা ঘৰখনত নথকা হ'ল ভালকৈ পূজাটো কৰিলোঁ কিজানিবা সেই অকণমান পইচা পাতি হয়ে এইজনক কৈছিলোঁ কলপাত কেইখনমান কাটকচোন কাটিলে নাই জানো কি কৰি আছে সন্ধিয়া পৰ তাত চাকি দুগছ জ্বলাই দিব লাগিব সেই দুৱাৰমুখত মই গোন্ধ পাই গম পাইছোঁ নহয় পায়স বোলো হৈ গ'ল আৰু বনাই দিলোঁ দেই পায়স বনাই মেলি আজৰি হ'ল আপুনি কলপাত চলপাত কাটি ৰেডিমেডি কৰি থৈ দিব দেই কৈ দিছোঁ তাৰপিছত চাকি জ্বলোৱা সময়ত বোলো আমুকটো নাই তামুকটো নাই এখন গাব গোটেইকেইটা আমি হেৰি একদম মা লক্ষী আগত একদম দীঘল দি পৰি দিব লাগিব গম পাইছেনে আমি সেই ভালকৈ পূজা পাতল নকৰাৰ কাৰণেহে আমাৰ টকা পইচা নাই মই তাকেহে ভাবিছোঁ একদম শুদ্ধ মানে দি পৰি দিম সেই নহয় বুট মগু আৰু কি লাগে বুলি কৈছিলা আপুনি কিন্তু বেলেগ বলিয়াৰ কমা মানুহ দেই হা গধূলিলৈ পূজা কৰিব এতিয়া বুট মগু আনিবলৈ যায় কথা ক'বলৈ আহিছে কেতিয়া আনিব কেতিয়া তিয়াম কালিয়ে আনিলোঁ মই আনি মেলি তিয়াই মেলি থৈ দিছোঁ চব আপুনি মুঠতে সেই কুঁহিয়াৰকেইডাল কাটক এই কল থকা সেই উলিয়ালে নে বাহিৰলৈ কাটি মেলি থৈ দিব সেইবোৰ যোগাৰ কৰি কালি পইচা নাই দেখিহে মই আকৌ বোলো এতিয়া লৈ আনোগৈ বোলো হেৰি নহয় পিছে সেই গধূলিলৈ লগৰ কাৰোবাক মাতিছা নেকি তোমাৰ লগৰ যে গেধেপি নেকি মাতিছা নে কেলে একেবাৰে গেধেপিক মাতিবহে লাগে মাৰে পুতেকে দুইটা মিলি পেলাই সেইজনীক ঘাৰি আমাৰ হেৰি বিয়া পতা মানুহ কথাটোহে সুধিছোঁ মই সেই মাতা নামাতা তোমাৰ কথা পাই তোমাৰ বান্ধৱীহে ৰাতিপুৱা গধূলি তাইৰ লগতে সেই জিম নে কি কৰিবলৈ গোৱা মই হেৰি মায়েহে কৈছে মই কোৱা নাই নহয় কিবা জনা আছে দিয়ক মতা মানুহৰ মন আৰু বুজিবলৈহে আছে আৰু মই এই চবক ভাল বুলি কথা এষাৰ ক'বলৈও সেই বেয়াহে হওঁগৈ তাই যে মোক কালি কি বুলি যে ভাবিছে আৰু বুলি কেনেকুৱা যে ঘৰলৈ বুলি বিয়া সোমালোঁ তাই যে কিমান একদম ভাল ঘৰলৈ বিয়া হৈছে মানুহটো একদম ইমান ভাল চাকৰি কৰি ঘৰে আছে ইমান ধুনীয়া একদম গাড়ীয়ে ঘৰে চব আছে সেইবোৰ যে কেনেকৈ যে একদম মানে মা লক্ষী একদম চকু মেলি চাই আছে আৰু কেনেকৈ পূজা পাতল কৰে কি কৰে জানো ক'ব নোৱাৰা দেই আমাৰ ঘৰৰ আকৌ টকা পইচা নামত একোৱেই নাই যি হওক নহওক পায়সকণ কিন্তু বেলেগ সোৱাদ হ'ব যেন পাইছোঁ দেই মই বনাইছোঁ নহয় ওপৰত সেই খিচমিচ কাঠবাদাম আৰু সেই দি দিব লাগিব একেবাৰে ধুনীয়াকৈ তাৰপিছতে সেই খিচমিচ চিচমিচখিনি মইহে বেছিকৈ খাব লাগে আচলতে এই ৰাহুল দাও কৈছে বোলে তুমি বোলে সেই খিচমিচ কাঠবাদাম এনেকুৱা ধৰণৰ বস্তুবোৰ বোলে খাবা বোলে এইবোৰ বোলে প্ৰটিন পাবা বোলে গাত বোলে সেই খাই দিব লাগিব আজি সোনকালে পূজাটো পাতি পায়সখন খাহে লাগিছে দেই মোক বেলেগ চাহ পানী এখন খা লাগিছে দেই টোপনিহে আহিছে মোৰ এহেঁতৰ ঘৰত দেখোন লক্ষী পূজা পতা কোনো চিন চাবেই নাই মুৰ্গী হাঁহ খেদি ফুৰিছে গৰু চৰাই চাগে আকৌ কি কৰিছে আইঅ বুট মগু কেইটামানো তিওৱা নাই যে নাই নে কি এনে মানুহবোৰ ভুভুই নাই নে কি এনে এইডাল আইঅ লক্ষী পূজা বুলি দেখোন কল কুঁহিয়া আকৌ যা যোগাৰে নাই দেখোন এহেঁতৰ তাই পাছফালে দেখি মনে মনে থিয় টকা দি আছে দেখিছে সেইবুলি মাত দিয়া নাই ঐ তাহাঁতৰ হেৰি লক্ষী পূজা এজন নাই কৰা নি বুট মগু কেইটামানো তিওৱা নাই নে সেই দেখিহে তহঁতৰ টকা পইচা ইমান অভাৱ গম পাইছে নাই লক্ষী পূজা বুলি সেই তই পায়স অকণকে কৰিব পাৰ পাই সেই বৰা চাউল আছে এই ঘৰতে বৰা চাউল অকণ চেনি অকণ দি পেলাই সেই গাখীৰ ঘৰে গাখীৰ আছেই পায়সখন বনাওঁতেনো কিমান টাইম লাগিছে আৰু খোৱাৰ ইচ্ছা এটা আছিলে এহেঁতি সোপাইতেহে পায়স নবনাই মই আকৌ পায়স খাই বিৰাট ভাল পাওঁ দেই যাব লাগিব সেই এহেঁতৰ গাঁৱৰ সেই অকণি নে কি এহেঁতৰ ঘৰত বৰ ভালকৈ পাতিব আকৌ কালি কিবা সেই লাইট এসোপা ওলমাই থকা দেখিছোঁ লক্ষী পূজা বুলি কাষৰ গৃহতে গৈ পেলাই খাই থৈ আহিবগৈ লাগিব লক্ষী পূজা বুলি আকৌ পুৰি চুৰি বনাবও পাৰে পাই জয় মা লক্ষী কোনো নহা আগতে মোৰ মনৰ কথাখিনি কৈ লওঁ সেই মা লক্ষী তুমি তোমাৰ আশীৰ্বাদ আৰু মোৰ ওপৰত ৰাখিবা আৰু দেই মানে পায়সকণ মই বনালোঁ আৰু মানে এই গ্ৰহণ কৰিবা আৰু তুমি প্ৰসাদৰ ওপৰত
তাৰপিছতে হেৰি মানে মই সেই মুৰ্গী ফাৰ্ম কুকুৰা পালন কৰিছোঁ। এই তোমাৰ আশীৰ্বাদ লাগে আৰু যাতে মই আৰু দুপে উন্নতি হয় আৰু আহিলে বুঢ়াটো মূৰটো চুবাবলে। প্ৰসাদত কি বনাবি কতা? শৰাই দেখোন আগবঢ়াই নাই। মা প্ৰসাদৰ হেৰি ক'ত শৰাই? কোৱা মই মাক কৈছিলো দেখোন শৰাইখন বুলি আপুনি আগবঢ়াই দিবচোন। মা আপুনি শৰাইখন নানিলে দেখোন। এতিয়া যদি মই কওঁ গালি হাপনি দিওঁ তেতিয়া বুঢ়াটোকে বুলি মোক হেৰি কথা শুনাব। নেজানো বুলি ভাবিছা নেকি? বুঢ়াটোকে যে তই সেই গালি দি থাক মোক। ভালক বুলি কথা ক'লে বেয়া পায়। এইবোৰ লক্ষিমী চিন। ঘৰত লক্ষী থাকিব। ঘৰৰ মাইকী কেইজনী খবৰে নাই কেনেকে শৰাই সজাব লাগে, কেনেকে আগবঢ়াব লাগে, কেনেকে কি চাকি গছ জ্বলাই লৈ কাৰোবাৰ প্ৰাৰ্থনা কৰিছে আৰু মুৰ্গী পালন কৰিছে। দুপে উন্নতি হ'ব লাগে। মই শুনা নাই বুলি ভাবিছ? মই চকু বন্ধ কৰি মানুহে মনত কি চিন্তা চৰ্চা কৰি আছে একেবাৰে ঘপককে ধৰি ল'ম। গম পাইছ নাই? হেৰি পূজা আৰম্ভ কৰিলে নি? শৰাই আনিছোহে। আপোনাক দেখোন মই অথনিয়ে ক'লো শৰাইখন সজাই দিয়ক বুলি। নহয় এই ফোন হেৰি কেইটামান কৰি ল'লোকে সিহঁতক বোলো লক্ষী পূজা খাবলৈ আহিবি বুলি গোটেইকেইজনীকে মাতি দিছো। ভাল মনত পেলালে দেই। এই লক্ষী পূজা পাতিছো বুলি আকৌ সেই ফটো কেইকপিমান পাৰিব লাগিছিলে দেই। মই গোঁখানীৰ ওচৰত বহি পেলাই সেই এনেকৈ সাজু কৰি থাকি ফটো কেইকপিমান মাৰি দিছোন দেই। মোকো দুখনমান মাৰি দিব গম পাইছ না? ফেচবুকে চবতে দি দিম আৰু। পূজা ভাগি আগবঢ়াই লোৱা। জয় মা লক্ষ্মী। হে মা লক্ষ্মী, তোমাৰ চৰণত আৰু আমি আৰু নিজকে সঁপিছো আৰু দেই। এই তুমি আৰু ঘৰখনত আৰু ধানে চাদে সুখে শান্তিৰে যাতে সকলো আৰু বিৰাজমান হয় আৰু মানে সেই গোটৰ তাৰমানে মই যিটো সেই পদক্ষেপ লৈছোঁ যাতে সেইটোত মই তাৰমানে দুপে যাতে মই উন্নতি কৰিব পাৰোঁ আৰু দেই। মানে টকাই হওক আৰু পইচাই হওক আৰু জলদি কৰা কাকা, ইমান পৰ লগাইছে। সোনকালে পূজা পাতল কৰিলে প্ৰসাদ চসাদ বিতৰণ কৰি দিব পাৰিম আৰু তাৰপিছতে আজৰি হৈ অকণমান সেই গাঁওখনৰ এপাক দি আহিম আকৌ চবক ঘৰে ঘৰে। ৰাতিপুৱা গধূলি অকলে সেই চৰা ধান্দা অকল চৰি ফুৰিব দিবা এওঁলোকক।